আজি আমি তাৰমানে পৰে ভিডিঅ'ছত মানে ফেচবুকত অলপ চলপ ভিডিঅ' দি ভিউ পাই অলপ মানে পইচা পালো সাধাৰণ আৰু সেইদৰে অলপ মাইক এটা আনলো আমাৰ বহুতে কয় কমেণ্টত কৈ কি সাউণ্ড কোৱালিটি ভাল নহয় সেইদৰে আমি মানে কমেণ্ট চাই তেওঁলোকৰ বাবে ভিডিঅ'টো ভাল বনাইছে কিনে এটা মাইক অৰ্ডাৰ দিলো আৰু এই মাইকটো আহি পেলাই জাষ্ট ইয়াৰ আনবক্সিং কৰিম ইয়াৰ আনবক্সিং কৰি লওঁ মাইকে ওলাই না কি ওলাই মাইক তো চাবৰে সাউণ্ড কোৱালিটি এবাৰ পৰা মানে ভিডিঅ'ত ভাল পাব আৰু সাউণ্ড কোৱালিটি একদম ধুনীয়া ধুনীয়া হ'ব আপোনালোকে প্ৰত্যেকটা কথা ভালকৈ শুনিব পাৰিব আৰু একদম তো এইটো মাইক প্ৰত্যেক মানে ভিডিঅ'ত আৰু ব্যৱহাৰ কৰিম আৰু আপোনালোকৰ ধৰি মানে অৰ্ডাৰ কৰিলোঁ আৰু আপোনালোকে এইবাৰ মানে সাউণ্ড কোৱালিটি ভাল হ'ব আমাৰ প্ৰত্যেকটা ভিডিঅ'তে মাইক ব্যৱহাৰ কৰিম মাইকটো পাৰে আৰু এতে এটা বস্তু লৈ আছে একদম গলত লাগিলো আৰু মাইকৰ চাৰ্টৰ লগত সিস্টেম আৰু এতে লাগি ল'ব লাগে এতে লাগি ল'লে কথা পাতিব পাৰি আৰু মানে মাইক ধুনীয়া সাউণ্ড হয় আপোনালোকে ভিডিঅ' ভাল কৰিব আৰু এইটা যেতিয়া ভিডিঅ' আমি মানে হেৰি কৰিম বৰ্তমান ইউটিউবত পোষ্ট কৰিম বা য'ত পোষ্ট কৰিম তাতে যদি কমেণ্টত মানে 0 লাইক হয় এটা লেপটপ গিভ এৱে দিয়া হ'ব তো আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু সুধিব পাৰে যে আমাৰ ওচৰত মানুহ আছে যে আমি ভিডিঅ'টো পোৱা নাই তেওঁ সুধি ল'ব পাৰে হয় নিশ্চয় এই ভিডিঅ'টো কমেণ্টত যাৰ 0 লাইক হ'ব অহাবাৰত OnePlus দিয়া হৈছিল কিন্তু এইবাৰ লেপটপ দিয়া হ'ব ডাইৰেক্ট তো আপুনিও কমেণ্ট কৰিব কি ঠিক আপোনাৰ ভাগ্য মানে লেপটপটো পালে সিবাৰটো নাপালে 5টা লাইক হৈ গ'ল আপোনাৰ তো সকলোৱে যাতে কমেণ্ট মাৰে আৰু 0 লাইক হ'ব বিশেষকৈ লগৰ চলি মানে নোহোৱাকৈ কমেণ্ট মাৰিব লাগে আৰু যে মই কমেণ্ট মাৰিছোঁ নহ'লে লগৰ চলিকে লাইক মাৰি দিয়ে তো লেপটপত লাগিনে কাই হ'ল আৰু সি আকৌ এটা মানে লেপটপটো দিয়া হ'ব আৰু যাই 0 লাইক কৰি আমি এতিয়াও চাম তো ভিডিঅ'টা পোষ্ট কৰাৰ পিছত কমেণ্ট মাৰিলে হ'ল আৰু এয়া